বন্ধুসকল আপোনালোকে নিশ্চয় মোবাইল জেমাৰ বা অন্য তেনেকুৱা ধৰণৰ জেমাৰৰ বিষয়ে আপোনালোকে শুনিছে আৰু আপোনালোকে ভাবে চাগে এই জেমাৰ আচলতে কেনেকৈ কাম কৰে। তো আজি এই ভিডিঅ'টো মই তাৰ বিষয়ে সুন্দৰকৈ আলোচনা কৰিম। এই জেমাৰনো আচলতে কি কেনেকৈ কাম কৰে, ইয়াৰ ফ্ৰিকুৱেঞ্চি কেনেকৈ বেলেগ বেলেগ ডিভাইচত কাম কৰে, সেই সকলো বিষয়ে মই আজি এই ভিডিঅ'টোত ক'ম। তো নমস্কাৰ বন্ধুসকল, মই হিমাংশু বৰুৱাই মোৰ চেনেল দা অসমীয়া ল'ৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমে জানিব লাগিব আচলতে আমি এই মোবাইল ছিগনেল জেমাৰ বা জেমাৰ আচলতেনো কি। এই জেমাৰ হৈছে এনেকুৱা এটা ডিভাইচ, যিটো ডিভাইচ অন কৰি দিলে সেই ডিভাইচটোৱে কভাৰ কৰিব পৰা এৰিয়াটোত যিকোনো ধৰণৰ ফ্ৰিকুৱেঞ্চি ব্লক কৰি দিয়ে, মানে ছিগনেল ব্লক কৰি দিয়ে, তাকে কোৱা হয় জেমাৰ। তো আমি সচৰাচৰ দেখি থকা জেমাৰ হৈছে মোবাইল ছিগনেল জেমাৰ। মই এটা উদাহৰণ দিছোঁ, মোবাইল ছিগনেল জেমাৰবিলাক ক'ত বেছিকৈ ব্যৱহাৰ কৰা হয়। বৰ্তমান আমাৰ অসমত বিভিন্ন ধৰণৰ পৰীক্ষা হৈ আছে, উদাহৰণস্বৰূপে ধৰি লওক টেট পৰীক্ষা হৈ আছে, তেনেকুৱা ধৰণৰ পৰীক্ষা হৈ আছে। এতিয়া টেট পৰীক্ষাতে দেখিবলৈ পোৱা গৈছিলে যে জেমাৰ ব্যৱহাৰ কৰা হয়। আচলতে জেমাৰনো কেনেকৈ কাম কৰে মই সেইটো বিষয়ে কৈছোঁ এতিয়া। ধৰি লওক আমাৰ হাতত এটা মোবাইল ফোন আছে, আমাৰ হাতত এটা মোবাইল ফোন আছে। এই মোবাইল ফোনত আমাৰ মোবাইল ফোনটোৱে ছিগনেল পঠিয়ায় আৰু ই গ্ৰহণো কৰে। আচলতে মোবাইল সেইবাবে আমি শুনি পাওঁ বা ক'বলৈ পাৰোঁ, কোৱাটো কথা বেলেগে শুনি পায় আৰু আমিও নিজে শুনি পাওঁ। যেতিয়া আমাৰ এই মোবাইলটোৱে ছিগনেল টাৱাৰটো পঠিয়ায় আৰু টাৱাৰটোৰ পৰা যেতিয়া উল্টা এটা ছিগনেল আমালৈ আহে, আমি তেতিয়া শুনি পাওঁ। কি হয়, এই জেমাৰটো অন কৰিলে কি হয়, এই জেমাৰটো যেতিয়া অন কৰি দিব, এই মোবাইলটোৱে যিটো ফ্ৰিকুৱেঞ্চিত কাম কৰি আছে, মোবাইলৰ চিমখনে যিটো ফ্ৰিকুৱেঞ্চিত কাম কৰি টাৱাৰটোলৈ পঠিয়াই আছে ছিগনেল, সেই ছেইম ফ্ৰিকুৱেঞ্চি এই জেমাৰটো, যিটো হৈছে এটা অতি পাৱাৰফুল জেমাৰ, সেই জেমাৰটোৱে ছেইম পাৱাৰফুল এটা ছেইম ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰিব। আৰু ক্ৰিয়েট কৰাৰ ফলত কি হ'ব, এই যিটো মোবাইলৰ ফ্ৰিকুৱেঞ্চিটোক আৰু এই ফ্ৰিকুৱেঞ্চিটো সমান হৈ যাব। আৰু সমান হৈ যোৱাৰ ফলত মোবাইলটোৱে কোনো ধৰণৰ ছিগনেল বাহিৰলৈও পঠিয়াব নোৱাৰা হৈ যায় আৰু ভিতৰলৈও মোবাইলটোৱে গ্ৰহণো কৰিব নোৱাৰা হৈ যায়। অৰ্থাৎ এই মোবাইলৰ যিটো ছিগনেলটো, সেই ছিগনেলটো যিটো জেমাৰ আছে, জেমাৰৰ ছিগনেলটোৱে ব্লক কৰি দিয়ে আৰু সেইকাৰণে মোবাইলত কোনো ধৰণৰ নেট শ্ব' নহয়, ফোন নোযোৱা হয়। এই জেমাৰে কেতিয়াবা কাম নকৰা বন্ধ কৰি দিয়ে। কেনেকৈ কাম নকৰা বন্ধ কৰে মই সেইটো কথা কৈছোঁ শুনক। যে ধৰি লওক কিছুমান জেমাৰ বেটেৰী চালিত থাকে, সেইটো জেমাৰ আপোনাৰ কাম কৰি থাকিব। কিন্তু কিছুমান জেমাৰ এনেকুৱা আছে য'ত নেকি আপোনাৰ ধৰি লওক কাৰেণ্টটো গুচি গ'ল, কিন্তু সেই জেমাৰটো তেতিয়া কাম কৰা বন্ধ কৰি দিব। গতিকে প্ৰত্যেকটো জেমাৰ কাম কৰা কাৰ্যক্ষমো বেলেগ বেলেগ আৰু প্ৰত্যেকটো জেমাৰে বেলেগ বেলেগ ফ্ৰিকুৱেঞ্চিটো কাম কৰে। কিছুমান জেমাৰে ধৰি লওক জিঅ' নেটৱৰ্কৰ কাৰণে ধৰি লওক সিমানটো ফ্ৰিকুৱেঞ্চিত কাম কৰে, কিছুমানে তাতকৈ কম নেটৱৰ্কৰ ফ্ৰিকুৱেঞ্চিত কাম কৰে। তো সেইকাৰণে আজিকালি এটা পৰীক্ষা হ'লেও কেইবাটাও ফ্ৰিকুৱেঞ্চিৰ জেমাৰ লগোৱা হয় বা তেনেকুৱা বিভিন্ন ধৰণৰ জেমাৰ লগোৱা হয়। এতিয়া মই আপোনালোকক আৰু এটা উদাহৰণ দিছোঁ যে যিকোনো এটা কনভয় যায়, আমি যেতিয়া ৰাস্তাত বা থাকোঁতে আপোনালোকে দেখিছে যে কনভয় দেখে, কনভয়বিলাকত গৈ থাকোঁতে এখন ডাঙৰ গাড়ী আগফালে যায়, আগফালে গৈ হাইটেক এণ্টেনা চেণ্টেনা লগাই যায় আৰু সেই আপোনালোকে ভাবে চাগে এইটো আচলতে কেনেকৈ কাম কৰে। সেইটো হৈছে জেমাৰ। আচলতে সেই জেমাৰটো কেনেকৈ কাম কৰে, কিয় ব্যৱহাৰ কৰে মই সেইটো কৈছোঁ। ধৰি লওক কোনোবা এজন ডাঙৰ নেতা গৈ আছে আৰু ধৰি লওক কোনোবা চেঞ্চিটিভ এৰিয়া জেগা দি গৈ আছে আৰু সেই ঠাইটুকুৰাত যাতে কোনো ধৰণৰ অঘটন নহওক, ধৰি লওক কোনো ধৰণৰ কোনোবাই ৰিম'ট কণ্ট্ৰলিং বম বা কিবা কিবি ফিটিং কৰি থোৱা নাই বা ফিটিং কৰি থ'লেও যাতে ফুটাব নোৱাৰে, তাৰ বাবে সেই জেমাৰটো ব্যৱহাৰ কৰা হয়। জেমাৰটো কি হ'ব, তেতিয়া ধৰি লওক ৰিম'টটো টিপি দিলে ছিগনেলটো পালেহে সেই নিৰ্দিষ্ট দূৰত থকা বমটো বিস্ফোৰণ হ'ব। কিন্তু সেই জেমাৰটো লগালে সেই ৰিম'টটোৰ পৰা সেই যিটো জেগাত বম আছে সেই জেগাটোলৈ ছিগনেলটো যাব নোৱাৰা হয়। আচলতে জেমাৰটোৱে সেই ছিগনেলটো ছেইম ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰি এই ৰিম'টৰ ছিগনেলটো ব্লক কৰি দিয়ে আৰু সেই ফলত সেইটো বিস্ফোৰণ নোহোৱা হয়। সেইকাৰণে তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হয়। তো সেয়া হৈছে ৰিম'ট জেমাৰ। আৰু ঠিক তেনেকৈ আছে ব্লুটুথ জেমাৰ। কিছুমান জেগাত আপোনাৰ ব্লুটুথ ইউজ কৰি মনে বা কিবা কিবি কাম কৰি থাকে, সেইটো কাৰণে ব্লুটুথ জেমাৰ ব্যৱহাৰ কৰা হয়। তো আপোনালোকে ভিডিঅ'টো চাই যদি অলপ হ'লেও কিবা এটা নতুন কথা শিকিলে, তেন্তে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। আৰু বেছিকৈ যদি ভাল পালে মোৰ চেনেলটো আপোনালোকে যিসকলে চাইছে কিন্তু আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বাৰু ধন্যবাদেই। আৰু যিসকলে নাই চোৱা তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে টিপি দিব আৰু তাতে অল অপশ্যনটো ওলাব, আপোনালোকে তাত ক্লিক কৰি দিব। তেতিয়া এনেকুৱা ধৰণৰ যিকোনো নতুন মই ভিডিঅ' দিলে আপোনালোকে স্ক্ৰীণত আহি যাব। আৰু বেছিকৈ যদি আকৌ ভাল পায় তেন্তে আপোনালোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। তেন্তে ভিডিঅ'টো আজিলৈ ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।